বৰ্তমান আপোনালোক সকলোৱে জানেই যে ভাৰতত টিকটক এপটো বন্ধ কৰা হৈছে। ভাৰত চৰকাৰে টিকটক এপটো প্লে ষ্ট'ৰৰ পৰা ৰিমুভ কৰাই দিছে, যাৰ ফলত বহুতো টিকটক ইউজাৰৰ চকু পানী ওলাইছে। মোৰ ভিডিঅ' বনাই বনাই ঘাম পানী ওলাই গৈছে। সেয়েহে মই ভাবিছোঁ মানে এই চকু পানী আৰু অধিক নোলোৱা আগতে তেওঁলোকক যে ভাৰততো মানে নিৰ্মাণ হোৱা কিছুমান এপ্লিকেশ্যন আছে তাৰ কথাটো কৈ দিবলৈ ওলাইছোঁ। আৰু যিসকল লোকে জানেই যে ভাৰততো মানে টিকটকৰ কিছুমান এপ্লিকেশ্যন আছে, তেওঁলোকে এই ভিডিঅ'টো নাচালেও হ'ব। আৰু নজনাসকলৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। তেনেহ'লে ব'লক আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত আপোনালোকক প্ৰথমেই ভাষা চিলেক্ট কৰি ল'বলৈ ওলাব। আপোনালোকে ভাষা চিলেক্ট কৰি ল'ব, আপোনালোকৰ যি ভাষা হয়। মোৰ অসমীয়া, সেয়েহে মই অসমীয়া চিলেক্ট কৰি ৰাইট চাইডত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে ওলালে, আৰু এনেদৰে ওলোৱাৰ পিছত মোবাইল নাম্বাৰটো মাৰিবলৈ কৈছে, আৰু মোবাইল নাম্বাৰটো মই মাৰি দিম, আপোনালোকে মাৰি দিব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা OTP আহিব, OTPটো নিজে নিজে বহি যাব, যদি নবহে বহাই ল'ব। তাৰপিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত এনেকৈ ওলাই যাব, আৰু নট এলাউ কৰিলেও হ'ব বা এলাউ কৰিলেও হ'ব, এইটো বেলেগ এটা এলাউ কৰিবলৈ দেখায়। চ' এলাউ কৰাৰ পিছত টিকটকৰ দৰে ওলাব, আৰু মোৰ নেটটো শ্ল' কাৰণে মোৰ ওলোৱা নাই। এনেদৰে ওলাব, আৰু টিকটকৰ দৰে হোৱাটছআপলৈ শ্বেয়াৰ কৰিব পাৰিব, বেলেগলৈও শ্বেয়াৰ কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব। চব এনেদৰে আছে, লাইক কমেণ্ট কৰিব পাৰিব, চব আছে একেদৰে। ভিডিঅ' কেনেদৰে আপলোড কৰিব লাগে সেইটো সকলোৱে জানিবই, কাৰণ টিকটক ইউজাৰ মানে টিকটক আগতে ইউজ কৰি আছিলে, যেতিয়া একেই আৰু টিকটকৰ দৰে ইউজ কৰিবলৈ। চ' পাৰিবই সকলোৱে, মই সকলো কথা কৈ নিদিওঁ। সেই এপ্লিকেশ্যনটোনো কি তাৰ মই ফটো সহ স্ক্ৰীনশ্বট এখন লগাই দিম ভিডিঅ'টো শেষতে, মানে ভিডিঅ'টো শেষতে চাব পাৰিব। চ' তাৰপৰা গৈ মানে প্লে ষ্ট'ৰত চাৰ্চ কৰি নামটো ডাউনলোড কৰি ল'ব। এইটোৱে হ'ল এপ্লিকেশ্যনটো লগোৱাৰ নাম। আপোনালোকে এই নামটো চাই পিনে প্লে ষ্ট'ৰত চাৰ্চ কৰি পিনে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' মোৰ লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু পাৰিলে আপোনালোকৰ বন্ধুসকললৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ ইমানেই, বাই বাই।